কবিতাৰ শিৰোনাম অপূৰ্ণ জীৱনৰ পূৰ্ণ বাসনা। প্ৰভাতত অৰুণে লাজৰ উৰণি গুচাই চিনাকি নৈখনৰ পানীত সোণালী আভাৰে জিলিকি পৰিছে। মৃদু মৃদু এজাক নিৰ্লজ বতাহৰ স্পৰ্শত পাৰৰ ইকৰ আশা কৰি নাচিব ধৰিছে। দুকমুকালিতে অচিন পক্ষীৰ কোলাহলে তাইৰ হেঁপাহৰ নিদ্ৰাকো পাহৰাই দিছে। এটি সুন্দৰ দিনৰ আগমনে তাইক কৰি তুলিছে উন্মাদনা। যৌৱনৰ ভৰ দুৱাৰ দলিত থিয় হৈ আশা ভৰা নৈখনিৰ লগত খেলি জীৱনৰ জয়গান যেন তাইও গাইছে। বাৰিষাৰ জিয়াদ হলে নৈৰ বুকু খহাই দি গৈছে কেৱল শূন্যতা। কিন্তু নৈখন জানো অসহায় হৈ পৰিছে। একা একা গতিৰে নীৰৱে বৈ গৈছে দূৰ দিগন্ত জুৰি। হয়তো তাইৰো মনৰ গৰাখ হৈছে, নিৰাশ নাই তাইও। আইৰ মধুৰ বাণী তাইৰ মনত এতিয়াও আছে। সৰুতে কৈছিল তাইকো নৈৰ গতিয়ে জীৱনৰ গতি। তাই দিয়া পথ অতিক্ৰম কৰোঁতে পিছলৈ ঘূৰি নাচাবি। গাভৰু নৈখনো থমকি ৰোৱা নাই, ক্ষান্ত হোৱা নাই তাইও। অশান্ত মনত প্ৰশান্ত সাগৰৰ দৰে ঢৌ তুলি তাই হৈ পৰিছে ৰূপহী গাভৰুজনী। পশ্চিমত হেৰাই যোৱা সূৰুযে অন্ধকাৰ দি গৈছে, তথাপিও প্ৰতিশ্ৰুতি দি যায় পুনৰ এটি দিনক সজাই তোলা। যি দিনে তাইক দিব সুখ, এচেৰেঙা ৰঙা ৰ'দ আৰু জীৱন নদীৰ ঘাটৰ এটি সুকোমল পথ। তাই আগুৱাই যাব সপোনৰ পথ খেদি খেদি। বাস্তৱ হ'ব তাইৰ নিঃসংগতাৰ সংগী।